সন্মানীয় সমূহ অসমবাসী ৰাইজসকল, মই আপোনালোকৰ আগত এটা অত্যন্ত দুঃখজনক কথা মই আপোনালোকৰ আগত জনাই আছোঁ, যিটো নেকি অসমৰ ৩৩টা জিলাৰ ভিতৰত ৬খন জিলা মাইনৰিটি অধ্যুষিত এলেকা, সেইকেইটাৰ ভিতৰত টেট পৰীক্ষাৰ চেণ্টাৰৰ ব্যৱস্থা কৰা নাই। যেনেকুৱা বৰপেটা, গোৱালপাৰা, ধুবুৰী, দক্ষিণ হালমাৰা, হাইলাকান্দি আৰু কৰিমগঞ্জ, এইকেইটা জিলাত পৰীক্ষাৰ চেণ্টাৰ নাই। আৰু বাকী প্ৰত্যেকটো জিলাই জিলাই টেট পৰীক্ষাৰ ব্যৱস্থা হৈছে। আজি বিজেপি চৰকাৰে ছাত্ৰ ছাত্ৰীসকলৰ লগত গেৰুৱা ৰাজনীতি কৰি আছে। আজি বিজেপি চৰকাৰে শিক্ষা বিভাগৰ লগত গেৰুৱা ৰাজনীতি কৰি আছে। এইটো কিন্তু আটাইতকৈ লজ্জাজনক কথা। যিবিলাক ছাত্ৰ ছাত্ৰী আজি, যিবিলাক ল'ৰা ছোৱালী আজি লিখা পঢ়া কৰি আছে, সেইবিলাক আমাৰ দেশৰ সম্পদ। মই আমাৰ দেশৰ চৰকাৰক মই অনুৰোধ কৰিছোঁ, আপোনালোকে ৰাজধৰ্ম পালন কৰক, আপোনালোকে সকলোৰ লগত ন্যায় নীতি প্ৰতিষ্ঠা কৰক, সকলোৰে বাবে হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান প্ৰত্যেকজন মানুহৰ প্ৰতি ন্যায় নীতি আপোনালোকে পালন কৰক। নহ'লে আপোনালোকৰ ভৱিষ্যত আগৰ নিচিনা অন্ধকাৰ হৈ যাব। যেনেকুৱা কংগ্ৰেছ চৰকাৰে এতিয়া অধপতনৰ দিশত গতি কৰিছে। আৰু বিগত মই ভাবিছোঁ বিগত ২০ বছৰৰ ভিতৰত ২০ বছৰতো কংগ্ৰেছ চৰকাৰ গঠন কৰিব নোৱাৰিব। কাৰণ তেওঁলোকৰ যিটো মৈমতালী ভাৱ, আজি সেই মৈমতালী ভাৱৰ কাৰণে ইহঁতে কংগ্ৰেছ চৰকাৰটো অধপতন হৈ গৈছে। আৰু ইহঁতৰ অহংকাৰ যিটো মনোভাৱ, এই অহংকাৰ মনোভাৱৰ কাৰণে ইহঁতে ধ্বংস হৈ গৈছে। আৰু আপোনালোকে সেই ভাৱটো আপোনালোকে উঠাই আছে, আপোনালোকে তাতকৈ আৰু বেছি উঠাই আছে। গতিকে আপোনালোকৰ অধপতন সন্মুখত আছে। গতিকে মই আপোনালোকক অনুৰোধ কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ লগত কেতিয়াও গেৰুৱা ৰাজনীতি নকৰিব। আমাৰ দেশৰ সিহঁতৰ হৈছে আমাৰ দেশৰ সম্পদ। সেইসকলক আপোনালোকে ফেচিলিটি দিয়ক, সুযোগ সুবিধা দিয়ক, আমাৰ দেশৰ কল্যাণ হ'ব। মই এইখিনিতেই মোৰ দেশৰ তথা আমাৰ অসমৰ সৰ্বাংগীন উন্নতি কামনা কৰিছোঁ। আৰু আমাৰ অসমৰ সমূহ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত মংগল কামনা কৰি মই মোৰ কথা এইখিনিতে সামৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।